কিবা আছিল নেকি মানে বিয়াৰতে আৰু পৰিৱেশটো চাবা গুড মৰ্নিং গাইজ ওয়েলকাম টু নিউ ব্লগ আইগলো আৰু অন্যতা ব্লগৰ সৈতে আজি হৈছে বিয়াৰ আমাৰ প্ৰথম দিন আজি তেল অভাৰ আৰু কইনাটো আছে আপোনাৰ মৰুৱা তাকলৈকে যাব লাগিব আৰু যাৰ কাৰণে ৰেডি হৈছে আমাৰ ঘৰৰ মানুহ আৰু এতিয়া মোৰ লগত আছে ভাগি হাই মেডি এই মোবাইলটো ধৰে সি আৰু আগত দেখি এইফালে চলি আছে আমাৰ চুলি ষ্ট্ৰেট কৰা মুঠতে আজি তেল অভাৰ খাবই পুৰা চুলি তুলি বনাই লৈছি তাৰ ফেচত চেচত কৰি ল'ব তাৰপিছত যাই থাকিব লাগিব দে গাইজ আৰু গাইজ আমাক যাব আহিছে 9:30-10টা মানত এতিয়ালৈ সিহঁতৰ কামেই হোৱা নাই চুলি ষ্ট্ৰেট কৰা ফেচত কৰা দেখিছে সিহঁতৰ ফেচন গাইজ চাব পাৰে যোৱাকালি যি মই ভেন্দিয়া কিনিছিলোঁ কি মজা লগা হৈছে আগৰখিনি বেছি ভাল লগা হৈছে পিছৰখিনি সিমান এটা ভাল লগা হোৱা নাই হ'লেও হৈছে যিহেতু প্ৰথম একছোঁ খুচি ফাইনেলি আমাৰ অলা চলা হৈ গ'ল এতিয়া পেঠে তাকলৈকে যাই থাকিব লাগিব মানে এটা নিয়ম আছে তাকলৈকে যাই পেলাই আৰু ঘৰকলৈকে আহিব লাগিব তাৰপিছত ঘৰৰ পৰাই যাম আমাৰ মাৰুতিখন নিব তাতে টেম্পুত নাযাওঁ অ'কে ওলাই আছে এতিয়ালৈ ওলাই আনে শান্তিত ইমান দেৰি লাগে নে ওলাওঁতে তহঁতে কইনা হবি তাই কইনাক খাজা পাজাব না সিহঁতে কইনা হ'ব নাজানো এই এটা বা চাল দিছি আৰু আপোনালোকক একযোৰ জোতা দেখাইছোঁ চাব পাৰে কি মজা লাজ্জলে ৰ'ব এই মজা লাগে সৰু চলিক পিন্ধিলে মজা লাগে এইটো আমাৰ পুষ্পাৰ জোতা পিন্ধিবি না আহি পালোঁ বেহেতৰ ঘৰ ইয়াৰ পৰা এতিয়া যাত্ৰাটো আৰম্ভ হ'ব আমাৰ তেল ঘৰৰ হা দেখো কি কবি ভাল লাগিছে না অঁ এতিয়া বস্তুবিলাক ভৰা নাই নেকি এতিয়ালৈকে আগতীয়াকৈ ভৰাই তই চেলাই কাটি যা কালি মেহেন্দি লাগে দিছিল আজি চেলাই কাটি আছে আৰু সেই দিব আনিছি তই গাই যাৰ আগে লগ পাম তই যোৱাৰ কাৰণে ৰেডি এতিয়া যাই থাকোঁ লাহে লাহে হাই তো গাইজ চাব পাৰে আহি পালোঁ বঢ়িয়া পেণ্ডেল বনাইছে আৰু ভিতৰলৈকে যাই দেখাম বৰ্তমান নামিলোঁ গাড়ীৰ পৰাই আহি জিৰাবা টাইমে নাপালোঁ ইফালে আহি গ'ল বুট কল আপেল আৰু সেইফালে মানুহবিলাক বহিব ধৰিছে বুট আপেল কল চল খাই গ'ল এবাৰ আমাক বিলাক চাহৰ লগত পিঠা চিঠা আছে কিবা কিবি কেক খাই আছে খৰচি না দে খাই লো তো গাছ খাই পেলাই চাওঁ খৰচি কিমান টাইম খাই উঠ অলপ উঠ হ'ব দে দাঙি দেৱা বঢ়িয়াকৈ ভাত চাত খাই হ'লে আঞ্জা ভাল লাগিছে কেনে লাগিছে আঞ্জা মজা আঞ্জা হাঁহৰ মাংস আছিল আৰু মাছ আছিল ভাল লাগছে খাই এতিয়া অলপ জিৰাব আহিলোঁ আৰু আপোনালোকে চাই লগে এখানে বিয়া তাতে আৰু পৰিৱেশটো চাব পাৰে কি ধুনীয়া লগা পৰিৱেশ ইয়াতে গৰু আছে খেৰ দিছে ইয়াতে বঢ়িয়াকৈ আৰু আমি ইয়াতে বহিছোঁ বাকী তামোল খাই যাব পুৰা একদম মাৰ টেকা অলপ জিৰি লওঁ দে সেইভাগে গান বাজাব মানে গানটো বন্ধ কৰিব দিছোঁ ভলিউম এংগে দেখালে বন্ধ কৰি দিছোঁ দে গাছ আহি পালোঁ দে কিবাকে কষ্ট মস্ত বুলি বোলে আৰু বৰক দেখা পালোঁ বৰে পুৰা ফাট পিট হৈ পেলাই তামিলনাডু দিছে বা কিবা হৈছিল নেকি নাই আকৌ নাই এতিয়া হ'ব কিজানি তেল চেল দিয়া তো গাছ তেল চেল দিয়া হ'ব দেখাম অলপ দেৰিকে এতিয়া অলপ জিৰাই লওঁ দে বহুত কষ্ট হৈছে তো গাছ ঘৰত আহে কাপোৰ চাপোৰ বদলাই ল'লোঁ চাৰ্টটো বঢ়িয়াকৈ চেঞ্জ কৰিলোঁ হাত খাটা ল'লোঁ আৰু ইফালে ডিজে লৈ ল'লোঁ তাতে যাই পেলাই নাচপাৰ আহে কথা এতিয়া জল লগা কেক তো গাছ চাব পাৰে ওপৰত যি মই কৈছিলোঁ ত্ৰিপলত যাত কলপাতৰে ডিজাইন বনাই দিছে আৰু এতিয়া লাইট লগাই দিছে কি ধুনীয়া লাগে গাছ চাব পাৰে এইবাৰ প্লাষ্টিক লাগে আছে কলগাছডাল বঢ়িয়া ধুনীয়া লগা কৰিব আৰু সেইফালেও কলগাছ আছে সেইফালেও লগাই দিব আৰু অলপ টাইম ডেন্স কৰিলোঁ বঢ়িয়াকৈ ডেন্স কৰা হ'ল এতিয়া অলপ জিৰাই আছোঁ দে আৰু সি কিবা কৰি শিখৰ খাইছে আৰু কি কৰিছে বাকী ভাল না গাছ চাব পাৰে তাগৰা ডান্স হৈছে পুৰা ডান্স আৰু এতিয়া পানী মাৰা মাৰি হ'ব কিবা কিবি গানটো ভাল লগা নাই নহ'লে মই নাছিলোঁ পানী লৈছি কাক মাৰা আৰে বৰক তেল দিব এতিয়া লৈ যাব গাছ বয়া পানী বেছি কিবা কবি নেকি গাছ বোকা চকা মাৰি গা ধুব লগা হৈছি ফুটি আছে দে ভাই পুৰা লাগি গৈছে আৰু ইফালে মানুহবিলাক বহিছে আৰু ইফালে ই ডেন্স কৰিছে বা ডেন্স তাৰ চাবিত তাক গাইজ বহুত টাইম ডেন্স চেন্স কৰিলোঁ অলপ জিৰাই আছোঁ আৰু চাহ খাম বুলি ভাবিছোঁ এতিয়ালৈ চাহ আহিব না তো জিৰে কে আছে জানা না লাইন গেছি তো গাইজ চাব পাৰে খাওয়া হৈ গ'ল এইফালে স্কিন লগাই দিছি আৰু এইভাগে আৰু কিবা কিবি স্কিন লগাই আছে কথাটো হ'ল কি বহুত ডান্স কৰিলোঁ মাত চাত ভাঙি গৈছি কথা হ'লে নাই আৰু এতিয়া ঘৰত যাওঁ না নাযাওঁ ভাবি আছোঁ ৰ কাৰণ ভ্লগটো মানে খাটা হৈছে অলপ লাম্বা কৰিব লাগিব বাকী তহঁতে ভালে চা কি লৈছা তই
কিনটা নেইছো সি কি লৈছে ঠিক গাজাল গাজাল ফুট গাজাল ন ফুট গাজাল ইয়া এখন স্ক্ৰীন কৰি দিবি চাও খান স্ক্রিন কভার দিবা লাগবো আৰু ভালকে লগাবি নষ্ট নকৰবি ও মেন মিস্ত্রি ময়ের তই নেকি কিবা কবি নকদে কবা লাগা নহয় মোৰ দে যা গাইছ টাইম হ'ল 12:14 এতিয়া আৰু এই বিয়াখনক বিদায় দেৱাৰ এতে নাথকো কালি আৰু পুৱা আহিম এই ৰাতি থাকা ডাঙৰ সংখ্যা নহয় ভাল চাই আৰু ঘৰত যাই ভিডিঅ' এডিট কৰিব লগা আছে এতিয়া ঘৰত যাই থাকোঁ লাহে লাহে বাকী আপোনালোক দেখালেও যিখিনি দেখাব পাৰিছোঁ যদি অলপ ভাল পাইছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবি